গেলা গৰমখনত মানে এনেকৈ বাছ ষ্টেণ্ডত ৰৈ থাকিবলৈ পালে মোৰ মানে একদম বিৰাট খং উঠে একদম মানে অশান্তি লাগে আৰু এনেকৈ ৰৈ থাকিবলৈ হ'লে দেই। তোৰ এই বয়ফ্ৰেণ্ডডাল কিহত আহিছেনো? অথনিৰ পৰা সি কৈ আছে পালোগে এতিয়ালৈকে যে পোৱাহি নাই। সি কি গৰু গাড়ীত আহিছে নে ৰথত আহিছে? এতিয়ালৈকে পোৱাহি নাই চালা। নিজেতো অকলেও লগ কৰিবলৈ নাহ, মোক মানে একদম লগত লৈ আহিবি ফচাই মাৰিবলৈ। এই গৰমখনত এতিয়া মই এনেই মৰিছোহি। ঐ কেলা, ঘূৰ্ণীৰ লগত এতিয়া ফেনাবলৈ বাদ দে, পিছত ফেনাবি। সেইফালে চা ধুনীয়া মাল দুটা বহি আছে, ব'ল অকণমান জোকাই থৈ আহোঁগৈ। আবে কেলা মজা ৰে, ব'ল ওচৰত গৈ অলপ জোকাই থৈ আহোঁগৈ ব'ল। হাই, বাছৰ কাৰণে ৱেইট কৰি আছা ন? নাই দাদা, বাছৰ কাৰণে আমি ৱেইট নাই কৰা। হেৰি বয়ফ্ৰেণ্ডে প্লেন লৈ আহিম বুলি কৈছে, তাৰ কাৰণে ৱেইট কৰি আছোঁ। চুপচাপ বহি থাকিব পৰা নাই নেকি? কি মানে এইবোৰৰ লগত মোক চুপতি মাৰি আছ? চুপচাপ বহি থাক, নিজে চুপচাপ বহি থাকচোন, পেকপেকাই নাথাকিবি মোৰ কাণৰ ওচৰত। ইমান মনে মনে কাৰ কথা পাতিছ বয়ফ্ৰেণ্ডৰ নে আমাৰ? আমাকো কোৱা, আমিও আছো ইয়াত। বাৰু তোমালোক কিন্তু তামাম আছা দেই, তামাম। অ' মাই গড, জুই একদম জুই। অ' ল'ৰা, মাইনাহঁতক ডাইলগটো দি দিওঁ তো ভাগৰ। আৰে ভাই, এওঁলোকৰ যি ৰূপ লাৱণ্য, মই আৰু একদম পাগলেই হৈ গৈছোঁ ৰে, দিৱানা হৈ গৈছোঁ, দিৱানা। মই আৰু ডাইলগ নিদিয়াকৈ থাকিমনে? মাইনা তুমি জুই, অ' জুই। মাইনা তুমি একদম জুই, পানী দিলেও নুমাই নোযোৱা কোৱাত জুই, একদম জুই। কি কলি এই মাত্ৰ কি কলি? আকৌ এবাৰ কচোন, আকৌ এবাৰ ক। দম আছে যদি আকৌ এবাৰ ক। কি মাইনা তুমি জুই ক'বলৈ আহিছ? হা, মাইনা তুমি জুই ক'বলৈ আহিছ? ওচৰলৈ জুই একুৰা লগাই দিওঁ গাত, তেতিয়া গম পাবি মাইনা কিমান জুই। পাগলৰ জাত, নীলাজৰ জাত, হা, লাজ নাইকিয়া চব, অকলে ছোৱালী দেখি ছোৱালী জোকাবলৈ আহিছ? হে মূৰ্খ চব, লাজ চৰম নালাগে? নীলাজৰ জাত, এই 6 নম্বৰীয়া চেণ্ডেল যেতিয়া গালত বহুৱাম নহয়, হা, চৰিয়াই যেতিয়া একদম জুই উলিয়াই দিম নহয়, যেতিয়া কাণেদি ধোঁৱা বাছ কৰিম নহয়, তেতিয়া গম পাবি এই মাইনা কিমান জুই। তেতিয়া গম পাবি একদম চৰত গোটেই দাঁত চাত হৰুৱাই একদম শেষ কৰি দিম। ল'ৰা কাম বন নাইকিয়া, ছোৱালী জোকাইবলৈ আহিছ? হা, ছোৱালী জোকাইবলৈ আহিছ? মাইনা তুমি জুই ক'বলৈ আহিছ? হা, জুই ক'বলৈ আহিছ? এই আমুকিৰ লগত একদম পাংগা নলবি, আমুকিক চিনি পোৱা নাই? হে, আমুকিৰ লগত একদম পাংগা ল'লে একদম নাংগা কৰি ঘৰলৈ পঠিয়াম আকৌ, গম পাবি। পাগল চব, লাজ চৰম নাইকিয়া, ফুট ইয়াৰ পৰা। পাব্লিক ধুলাই নোখোৱা আগতে একদম ফুট ইয়াৰ পৰা। চৰিয়াই একদম জুই বাছ কৰি পঠিয়াম, পাগলৰ জাত। এইজনী ঘাঁহজনী ঐ, বল ইয়াৰ পৰা যাওঁ বল, সোনকালে যাওঁ বল, নহ'লে পাব্লিক ধুলাইহে খাম আৰু। এইবোৰ মানে যত যি হৈছে নহয়, চব মানে তোৰ কাৰণে হৈছে, চব তোৰ কাৰণে হৈছে। মই তোৰ লগত মানে একদম নহা হেঁতেনেই ভাল আছিলে, বুজিছ? লগ ধৰিলি কাৰণে আহিছিলোঁ, কিন্তু মানে ইয়াতো মানে এইবিলাক মিছামিছি মানে একদম মাথা নষ্ট। নেক্সট টাইম আৰু মই তোৰ লগত নাহোঁ হ'লে, এইবোৰ ক্ষেত্ৰত মই তোৰ লগত আৰু কেতিয়াও নাহোঁ। মিছামিছি মাথাডাল নষ্ট হ'ল। এতিয়া কি তই তললে মোক কৰি আছ? ফোন লগা তোৰ সেই বয়ফ্ৰেণ্ডডালক, মাত সোনকালে, নহ'লে মই এৰি থৈ একদম যামগৈ। একদম মানে মিছামিছি গৰমখনত মাথাডাল নষ্ট হৈছে।